দেউতা, এটা যেন গতানুগতিক প্ৰশ্ন। সকলোৱে সোধে যে তোমাৰ দেউতাই কি কৰে। কি ক'ম মই, ক'লে জানো বিশ্বাস হ'ব আপোনাৰ? হ'লেও জানি থওক যে মোৰ দেউতাই খৰাং পথাৰ ৰাত কপালৰ ঘাম পেলাই সেউজীয়া কৰে। ৰ'দ বৰষুণ নেওচি যেতিয়া মই অফিচৰ মুখে গৈ বিমুখ হৈ ঘৰলৈ বিচ্ছিন্ন মনে উভতি আহোঁ, হতাশত পৰা মনটো আকৌ সবল কৰে। নিজৰ সন্তানৰ সপোনবোৰ পূৰণ কৰোঁতে সেইজন দেউতাই নিজকে কিমান হেৰুৱালে খবৰ কোনেও নাৰাখিলে। যদি দেউতাৰ জীৱিকাৰ বাবে লজ্জাজনক অনুভৱ কৰা, তেন্তে তোমাৰ জীৱনত শিক্ষাৰ অভাৱ আছে। পৃথিৱীত কেৱল এজনেই মানুহ আছে যিয়ে নিজতকৈ বেছি উজ্জ্বল ভৱিষ্যত নিজৰ সন্তানৰ হোৱাটো বিচাৰে, আৰু সেইজনেই হৈছে দেউতা। জীৱনটো এটা কথা শিকাই গ'ল যে আমি কেতিয়াও আজীৱন ধৰি কাৰোবাৰ বাবে প্ৰিয় হৈ নাথাকোঁ। মা দেউতাৰ বাহিৰে এইবোৰ বন্ধুত্ব, প্ৰেম, পাতি লোৱা বা ভনী, বেষ্ট ফ্ৰেণ্ড আদি সকলোৱে আঘাত কৰি এদিন নহয় এদিন গুচি যায়।